নমস্কাৰ বন্ধু-বান্ধৱীসকল, মই অভিনন্দন বৰুৱা। মই আপোনালোকক দেখাবলৈ লৈছোঁ টিপাম পাহাৰ। টিপাম পাহাৰ এক মনোৰম দৃশ্য আৰু ইয়াত আইথান আছে আৰু ইয়াত বহুতো মানুহে টিপাম পাহাৰ যি মনোৰম দৃশ্য চাবলৈ আহে আৰু আইথান সেৱালৈহে। ইয়াত যি আপোনালোকৰ কাষে চাহ বাগিচা আছে, গছ-গছনিৰে ভৰা আৰু কাষতে আছে বুঢ়ীদিহিং নদী আৰু সকলোৱে চাই যাতে উপভোগ কৰে তাকে মই কামনা কৰিলোঁ। ধন্যবাদ। আৰু বন্ধু-বান্ধৱীসকল লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।